স্বাগতম ছাত্ৰ-ছাত্ৰীসকল। তোমালোকে নিশ্চয় জানা যে মানুহৰ একমাত্ৰ আৱাসস্থল হৈছে পৃথিৱী। আমি পৃথিৱী সম্পৰ্কে কিছু জ্ঞান বাস্তৱ জীৱনৰ পৰাই লাভ কৰিছোঁ। সেইবাবে আমাৰ মনত পৃথিৱী সম্পৰ্কে এটা ধাৰণা নিশ্চয় আছে, নহয়নে? পিছে তোমালোকে জানানে পৃথিৱীখন প্ৰকৃততে কিমান ডাঙৰ? পৃথিৱীত কিমান মাটি, কিমান পানী আৰু কিমান জনসংখ্যা আছে? তোমালোকে জন্মৰে পৰা পোৱা পৃথিৱীখনৰ বিষয়ে আৰু অধিক জানিবলৈ মন নাযায়নে? আচলতে তোমালোকে জনা বা চিনি পোৱা পৃথিৱীখনৰ এনে বহুতো দিশ আছে যিবোৰৰ বিষয়ে জানিবলৈ পৃথিৱী সম্পৰ্কে বিশদভাৱে অধ্যয়ন কৰাৰ প্ৰয়োজন আছে। আৰু অধ্যয়নৰ সুবিধাৰ্থে তোমালোকৰ পাঠ্যপুথিৰ অন্তৰ্গত সমাজ বিজ্ঞান বিষয়ৰ ভূগোল খণ্ডটিত পৃথিৱী সম্পৰ্কীয় অধ্যায় অন্তৰ্ভুক্ত কৰা হৈছে, য'ত তোমালোকে পৃথিৱীখনৰ বহু কথাই জানিব পাৰিবা। তেনেহ'লে আহা পলম নকৰি আমাৰ ইউটিউব চেনেল ক্লাষ্টেশ্যন 10ৰ মাধ্যমেৰে তোমালোকৰ পাঠ্যপুথিৰ পৃথিৱীৰ ভূগোল নামৰ অধ্যায়টিৰ আলোচনা কৰোঁ আৰু পৃথিৱীৰ বিষয়ে অধিক জ্ঞান লাভ কৰোঁ। পৃথিৱীৰ ভূগোল জিঅ'গ্ৰাফি অফ ৱৰ্ল্ড অধ্যায়টিৰ আজিৰ মূল আলোচ্য বিষয়কেইটা হৈছে: 1. পৃথিৱীৰ চমু পৰিচয়, ব্ৰিফ ইন্ট্ৰডাকশ্যন অফ দ্য আৰ্থ। 2. মহাদেশ আৰু মহাসাগৰসমূহৰ বিতৰণ, ডিষ্ট্ৰিবিউশ্যন অফ দ্য কণ্টিনেণ্ট এণ্ড অ'চেনছ। 3. মহাসাগৰসমূহৰ অৱস্থিতি, লোকেশ্যন অফ দ্য অ'চেনছ। এতিয়া আহিছোঁ বিস্তৃত আলোচনালৈ। পৃথিৱীৰ বিশালতাৰ ওপৰত ভিত্তি কৰি ইয়াৰ পৰিচয় চমুকৈ দিয়া সহজ নহয়। মানুহকে আদি কৰি সকলো জীৱ আৰু জড়ৰ বাসস্থান এই বৃহদাকাৰ পৃথিৱীখনৰ মুঠ মাটিকালি প্ৰায় 510 নিযুত বৰ্গ কিলোমিটাৰ। ভূপৃষ্ঠৰ কেৱল প্ৰায় 29%, অৰ্থাৎ 149 নিযুত বৰ্গ কিলোমিটাৰ স্থলভাগ আৰু বাকী 71%, অৰ্থাৎ 361 নিযুত বৰ্গ কিলোমিটাৰ জলভাগে আৱৰি আছে। পৃথিৱীৰ স্থলভাগ ক্ৰমে এছিয়া, আফ্ৰিকা, ইউৰোপ, উত্তৰ আমেৰিকা, দক্ষিণ আমেৰিকা, অচেনিয়া আৰু এণ্টাৰ্কটিকা এই 7খন মহাদেশেৰে গঠিত। এইখিনিতে দুটা ইণ্টাৰেষ্টিং পইণ্টছ জানি লওঁ আহা। জলমগ্ন মহাদেশ জিলেণ্ডিয়াৰ নাম তোমালোকে শুনিছানে? ইয়াক 8ম সংখ্যক মহাদেশ 8th কণ্টিনেণ্ট বুলিও কোৱা হয়। বিজ্ঞানীসকলে ইয়াক 1990 চনতে আৱিষ্কাৰ কৰিছিল। পিছে ই 2017 চনতহে মহাদেশ হিচাপে স্বীকৃতি পাইছে। জিলেণ্ডিয়াৰ আটাইতকৈ ডাঙৰ অংশটো হৈছে নিউজিলেণ্ড। আৰু এখন লষ্ট কণ্টিনেণ্ট হৈছে গ্ৰেটাৰ এড্ৰিয়া। ই গ্ৰীণলেণ্ড ছাইজড কণ্টিনেণ্টেল ক্ৰাষ্ট হয়। ই আফ্ৰিকাৰ উত্তৰ দিশৰ পৰা 240 মিলিয়ন বছৰ পূৰ্বে বিভাজিত হৈ ইউৰোপৰ দক্ষিণ দিশে সোমাই পৰে। ইয়াৰ এটা সৰু অংশ আজিৰ ইটালীত দেখা পোৱা যায়। এতিয়া আহিছোঁ আলোচনাৰ দ্বিতীয়টি বিষয়লৈ: মহাদেশ আৰু মহাসাগৰসমূহৰ বিতৰণ, ডিষ্ট্ৰিবিউশ্যন অফ দ্য কণ্টিনেণ্ট এণ্ড অ'চেনছ। ভূপৃষ্ঠৰ সাগৰ মহাসাগৰকে ধৰি নদ নদী, হ্ৰদ আদিৰ পানীৰে আগুৰি থকা বৃহৎ অংশকে জলমণ্ডল, ইংৰাজীত হাইড্ৰস্ফিয়াৰ বোলা হয়। আনহাতে সাগৰ পৃষ্ঠৰ কিছু ওপৰত মাটিৰে আগুৰি থকা ভূপৃষ্ঠৰ আন এটা বৃহৎ অংশক স্থলমণ্ডল, ইংৰাজীত লিথোস্ফিয়াৰ বোলা হয়। জলমণ্ডল আৰু স্থলমণ্ডল দুয়োটা অংশই ইটোৱে সিটোক বিভাজিত কৰি এটা আনটোৰ মাজে মাজে সোমাই আছে। মহাদেশীয় বিস্থাপন বা সঞ্চাৰণ সূত্ৰ কণ্টিনেণ্টেল ড্ৰিফ্ট থিয়ৰী অনুসৰি আজিৰ পৰা প্ৰায় 300 নিযুত বছৰ পূৰ্বে পৃথিৱীখনৰ স্থলমণ্ডল একত্ৰিত হৈ আছিল আৰু ইয়াৰ চাৰিওফালে জলমণ্ডলে আগুৰি আছিল। পৃথিৱীৰ এই অৱস্থাত থকা স্থলমণ্ডলটোক পেনজিয়া আৰু পেনজিয়াৰ চাৰিওফালে আগুৰি থকা জলমণ্ডলটোক পান্থালাছা বোলা হয়। কিছুকালৰ পাছত পেনজিয়াৰ প্ৰায় সোঁমাজেৰে পূবা পশ্চিমাকৈ ফাট মেলি এখন ঠেক আৰু দীঘল সাগৰৰ সৃষ্টি হৈছিল। মনত ৰাখিবা, এই সাগৰক তেথিছ সাগৰ বোলা হয়। এই তেথিছ সাগৰে পেনজিয়াক উত্তৰা দক্ষিণাকৈ দুটা ভাগত বিভক্ত কৰিছিল। ইয়াৰ উত্তৰ অংশটোক আংগাৰালেণ্ড ভালডৰেচিয়া আৰু দক্ষিণ অংশটোক গণ্ডৱানালেণ্ড বোলা হয়। চমুকৈ জানি থোৱা যে চাৰিওফালে পানীৰে আগুৰি থকা স্থলমণ্ডলটো 4টা বৃহৎ অংশত বিভাজিত হৈ আছে। স্থলমণ্ডলৰ প্ৰথম অংশটো এছিয়া, ইউৰোপ আৰু আফ্ৰিকা মহাদেশেৰে গঠিত। দ্বিতীয় অংশটো উত্তৰ আমেৰিকা আৰু দক্ষিণ আমেৰিকা মহাদেশেৰে গঠিত। তৃতীয় অংশটো ওচেনিয়া মহাদেশেৰে গঠিত আৰু চতুৰ্থ অংশটো এণ্টাৰ্কটিকা মহাদেশেৰে গঠিত। এতিয়া তোমালোকে মহাদেশ কেইখনৰ কিছু ধাৰণা নিশ্চয় কৰিব পাৰিছা। এইখিনিতে আলফ্ৰেড ৱেগনাৰৰ কণ্টিনেণ্টেল ড্ৰিফ্ট থিয়ৰীৰ বিষয়ে কিছু জানি লওঁ আহা।
ৱেগনাৰৰ মহাদেশ বিস্তৰণৰ সূত্ৰকে কণ্টিনেণ্টেল ড্ৰিফ্ট থিয়ৰী বোলা হয়। এই যে কৈছিলোঁ পেনজিয়া আৰু পান্থালাছাৰ কথা, ইয়াৰে পেনজিয়াৰ পেন মানে হৈছে সকলো আৰু জিয়া মানে হৈছে পৃথিৱী, আৰ্থ। ঠিক তেনেদৰে পান্থালাছাৰ পেন মানেও হৈছে সকলো আৰু থালাছা মানে হৈছে পানী, ৱাটাৰ। এতিয়া ৱেগনাৰে কৈছিল যে কালক্ৰমত পেনজিয়া বিভিন্ন অংশত বিভাজিত হৈছিল। তেওঁৰ থিয়ৰীক প্ৰমাণ কৰিবলৈ কেইটামান দিশত তেওঁ আলোচনা আগবঢ়াইছিল। তাৰে দুটা পইণ্ট হৈছে 1. জিগছফিট, 2. ফচিল এভিডেন্স। যদি মহাদেশসমূহৰ সীমা লগাবলৈ চেষ্টা কৰা হয় তেন্তে ই জিগছ পাজলৰ দৰে ফিট হৈ যাব। উদাহৰণস্বৰূপে দ্য ইষ্ট কোষ্ট অফ চাউথ আমেৰিকা আৰু দ্য ৱেষ্ট কোষ্ট অফ আফ্ৰিকা জিগছ পাজলৰ দৰে ফিট হৈ পৰে বা খাপ খাই পৰে। দ্বিতীয়তে মেছ'চৰাছৰ জীৱাশ্ম। ই 1 মিটাৰ দীঘল এটা সৰীসৃপ আছিল যি উৰিব নোৱাৰিছিল। ইয়াক কেৱল চাউথ আমেৰিকা আৰু চাউদাৰ্ণ আফ্ৰিকাত পোৱা গৈছিল। মন কৰাচোন, চাউথ আমেৰিকা আৰু চাউদাৰ্ণ আফ্ৰিকা যদি একত্ৰিত হৈ নাছিল তেন্তে মেছ'চৰাছৰ জীৱাশ্ম দুয়ো ঠাইত কেনেকৈ পোৱা গৈছিল, যিহেতু ই উৰিবলৈও সক্ষম নাছিল। কিন্তু ৱেগনাৰে মহাদেশ বিস্তৰিত হোৱাৰ প্ৰকৃত কাৰণ দৰ্শাব পৰা নাছিল। পাছৰ পৰ্যায়ত বিজ্ঞানীসকলে থিয়ৰী অফ প্লেট টেকটনিক্সৰ সহায়ত ইয়াক বুজাবলৈ চেষ্টা কৰে। আচলতে মহাদেশসমূহ কিছুমান টেকটনিক প্লেটছৰ ওপৰত অৱস্থিত। এই প্লেটছ বা ফলকবোৰ গতিশীল। গতি কৰি থকা অৱস্থাত কেতিয়াবা ইখনে সিখনৰ লগত ঘৰ্ষণ হোৱাৰ ফলত পৃথিৱীৰ উপৰিভাগ কঁপি উঠে, যাক আমি ভূমিকম্প বুলি জানো। এতিয়া জানো আহা মহাসাগৰ কেইখনৰ বিতৰণৰ বিষয়ে। মহাসাগৰ কেইখন বাৰু তোমালোকে জানানে? পৃথিৱীৰ জলভাগ আগুৰি ৰখা মুঠ মহাসাগৰ হৈছে 5খন। তাৰে প্ৰথম আৰু পৃথিৱীৰ বৃহত্তম মহাসাগৰ হৈছে প্ৰশান্ত মহাসাগৰ, পেচিফিক অ'চেন। এই মহাসাগৰে মুঠ জলমণ্ডলৰ প্ৰায় 45.8% আগুৰি আছে। দ্বিতীয়খন মহাসাগৰ হৈছে আটলাণ্টিক মহাসাগৰ, আটলাণ্টিক অ'চেন। মুঠ জলমণ্ডলৰ প্ৰায় 22.8% এই মহাসাগৰে আগুৰি আছে। তৃতীয়খন হৈছে ভাৰত মহাসাগৰ, ইণ্ডিয়ান অ'চেন। ই মুঠ জলমণ্ডলৰ প্ৰায় 20.3% আগুৰি আছে। চতুৰ্থখন হৈছে দক্ষিণ মহাসাগৰ, চাউদাৰ্ণ অ'চেন। ই আগুৰি আছে মুঠ জলমণ্ডলৰ প্ৰায় 5.6%। শেষৰখন তথা আটাইতকৈ সৰু মহাসাগৰখন হৈছে উত্তৰ মহাসাগৰ। আজিৰ আলোচনাৰ তৃতীয় আৰু অন্তিম বিষয়টো হৈছে মহাসাগৰসমূহৰ অৱস্থিতি, লোকেশ্যন অফ দ্য অ'চেনছ। মহাসাগৰসমূহৰ সঠিক সীমা নিৰ্ধাৰণ কৰা সম্ভৱ নহয়। ইহঁত ইখনে সিখনৰ সৈতে সংযোগ হৈ থাকে। তথাপি অধ্যয়নৰ সুবিধাৰ্থে থুলমূলকৈ মহাসাগৰসমূহৰ বিস্তৃতি নিৰ্ধাৰণ কৰা হৈছে। এই বিস্তৃতি এনেধৰণৰ: 1. প্ৰশান্ত মহাসাগৰ। ই পৃথিৱীৰ বৃহত্তম মহাসাগৰ আৰু ইয়াৰ মাটিকালি প্ৰায় 165 নিযুত বৰ্গ কিলোমিটাৰ। ইয়াৰ উত্তৰে আলাস্কা, চাইবেৰিয়াৰ পূব অংশ আৰু উত্তৰ মহাসাগৰ, দক্ষিণে অষ্ট্ৰেলিয়া, নিউজিলেণ্ড আৰু দক্ষিণ মহাসাগৰ, পূবে উত্তৰ আৰু দক্ষিণ আমেৰিকা মহাদেশৰ পশ্চিম উপকূল আৰু পশ্চিমে এছিয়া মহাদেশৰ পূব উপকূল আৰু জাপান, ফিলিপাইন আদিয়ে আগুৰি আছে। প্ৰশান্ত মহাসাগৰৰ গড় গভীৰতা প্ৰায় 5,000 মিটাৰ। তোমালোকে মেৰিয়ানা খাটৰ নাম শুনিছানে? ই হৈছে আটাইতকৈ গভীৰতম মহাসাগৰীয় খাট যি প্ৰশান্ত মহাসাগৰত অৱস্থিত। 2. আটলাণ্টিক মহাসাগৰ। প্ৰায় 82 নিযুত বৰ্গ কিলোমিটাৰ মাটিকালিৰে আটলাণ্টিক মহাসাগৰ হৈছে পৃথিৱীৰ দ্বিতীয় বৃহত্তম মহাসাগৰ। এই মহাসাগৰখনৰ আকৃতি ইংৰাজী S আখৰটোৰ দৰে। ইয়াৰ উত্তৰে গ্ৰীণলেণ্ড আৰু উত্তৰ মহাসাগৰ, দক্ষিণে দক্ষিণ মহাসাগৰ, পূবে ইউৰোপ আৰু আফ্ৰিকা মহাদেশ, পশ্চিমে উত্তৰ আমেৰিকা আৰু দক্ষিণ আমেৰিকা মহাদেশ আছে। এই মহাসাগৰৰ গড় গভীৰতা হৈছে প্ৰায় 3,000 মিটাৰ। আই এম চিয়ৰ তোমালোকে বাৰ্মুডা ট্ৰায়েংগলৰ বিষয়ে শুনিছা। এই বাৰ্মুডা ট্ৰায়েংগল আটলাণ্টিক মহাসাগৰতে অৱস্থিত। 3. ভাৰত মহাসাগৰ। প্ৰায় 73 নিযুত বৰ্গ কিলোমিটাৰ মাটিকালিৰে ভাৰত মহাসাগৰ হৈছে পৃথিৱীৰ তৃতীয় বৃহত্তম মহাসাগৰ। ইয়াৰ উত্তৰে ভাৰত উপমহাদেশ আৰু দক্ষিণ পূব এছিয়া, দক্ষিণে দক্ষিণ মহাসাগৰ, পূবে অষ্ট্ৰেলিয়া আৰু দক্ষিণ পূব এছিয়াৰ দ্বীপসমূহ আৰু পশ্চিমে আফ্ৰিকা আৰু মাডাগাস্কাৰ অৱস্থিত। ভাৰত মহাসাগৰৰ গড় গভীৰতা প্ৰায় 4,000 মিটাৰ। 4. দক্ষিণ মহাসাগৰ।
ই হৈছে পৃথিৱীৰ চতুৰ্থ বৃহৎ মহাসাগৰ, যাৰ মাটিকালি প্ৰায় 20 নিযুত বৰ্গ কিলোমিটাৰ। ই 40 ডিগ্ৰী দক্ষিণ অক্ষাংশৰ দক্ষিণে বিস্তৃত। এই মহাসাগৰে এণ্টাৰ্কটিকাক চাৰিওপাশে আগুৰি আছে। দক্ষিণ মেৰু অঞ্চলত অৱস্থিতভাৱে বছৰটোৰ বেছিভাগ সময়ে দক্ষিণ মহাসাগৰ বৰফেৰে ঢাক খাই থাকে। এই মহাসাগৰ পেঙ্গুইনৰ বাসস্থান। 5. উত্তৰ মহাসাগৰ। প্ৰায় 14 নিযুত বৰ্গ কিলোমিটাৰ মাটিকালিৰে উত্তৰ মহাসাগৰ পৃথিৱীৰ ক্ষুদ্ৰতম মহাসাগৰ। উত্তৰ মহাসাগৰখন উত্তৰ মেৰুৰ চাৰিওফালে বিস্তৃতভাৱে ইয়াৰ আকৃতি ঘূৰণীয়া। এছিয়া, ইউৰোপ, উত্তৰ আমেৰিকা মহাদেশৰ উত্তৰাংশই উত্তৰ মহাসাগৰক আগুৰি আছে। ইয়াৰ গড় গভীৰতা প্ৰায় ৩,৫০০ মিটাৰ। উত্তৰ মেৰু অঞ্চলত অৱস্থিতভাৱে বছৰটোৰ বেছিভাগ সময়েই এই মহাসাগৰখন ডাঠ বৰফেৰে ঢাক খাই থাকে। এয়াই হৈছে মহাসাগৰসমূহৰ অৱস্থিতি। এতিয়ালৈকে মহাসাগৰসমূহৰ বিষয়ে কেৱল প্ৰায় 5% জানিব পৰা গৈছে। বহু কথা এতিয়াও আৱিষ্কাৰ হ'বলৈ বাকী আছে। যিসকলে এতিয়ালৈকে ভিডিঅ'টো চাই আছা, তেওঁলোকৰ লগত শেষত এটা ৰিচেণ্ট ডেভেলপমেণ্ট শ্বেয়াৰ কৰিব বিচাৰোঁ। তোমালোকে জানানে 2005 চনত আফ্ৰিকাৰ ইথিঅপিয়ান মৰুভূমিত 35 মাইল দীঘল ফাট দেখা পোৱা যায়। বিজ্ঞানীসকলে ইয়াৰ ওপৰত ৰিচাৰ্চ কৰি আছে আৰু তেওঁলোকৰ মতে আফ্ৰিকাখন লাহে লাহে বিভাজিত হৈ এখন নতুন মহাসাগৰৰ সৃষ্টি হ'বলৈ গৈ আছে। যদি তোমালোকে এই বিষয়ে অধিক জানিব বিচাৰা, তেন্তে তলৰ ডেছক্ৰিপশ্যন বক্সত ইয়াৰ লিংক দিয়া হ'ব। তোমালোকে চাব পাৰিবা, নাইবা এই বিষয়ে গুগলত চাৰ্চ কৰিব পাৰা। ছাত্ৰ-ছাত্ৰীসকল, আজি আমি আলোচনা কৰিলোঁ পৃথিৱীৰ পৰিচয়, মহাদেশ আৰু মহাসাগৰসমূহৰ বিতৰণ আৰু মহাসাগৰৰ অৱস্থিতি সম্পৰ্কে। আশা কৰিছোঁ আজিৰ আলোচনাটিৰ পৰা তোমালোক উপকৃত হৈছা। ইয়াৰ উপৰিও যদি কিবা জানিবলৈ বা সুধিবলৈ আছে, তেন্তে কমেণ্ট কৰি জনাবা। তোমালোকক সহায় কৰিব পাৰিলে সুখী হ'ম। অধ্যায়টোৰ পৰৱৰ্তী অংশৰ আলোচনাৰ ভিডিঅ' পাবৰ বাবে আমাৰ চেনেল ক্লাছষ্টেচন 10ৰ সৈতে সংযুক্ত হৈ থাকিবা। তেনেহ'লে আজিলৈ সামৰিছোঁ। আমাক সময় দিয়াৰ বাবে ধন্যবাদ।